নমস্কাৰ বন্ধুসকল, পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে মই আপোনালোকৰ লগত আৰু আজি আমি উপস্থিত আছোঁ দেৰগাঁও ডায়েটত, অৰ্থাৎ গোলাঘাট ডায়েটত। আৰু এয়া চাওক, আমাৰ ডায়েটত আৰম্ভ হৈ গৈছে ডায়েট উইক 2024 আৰু এয়া আমাৰ প্ৰথম আৰম্ভণিতে মাৰ্চপিটি এক্সাৰচাইজ কৰোৱা হ'ল আৰু ইয়াৰ পিছত কেইগৰাকীমান ছাত্ৰ ছাত্ৰীৰ দ্বাৰা যোগ প্ৰদৰ্শন কৰা হ'ল আৰু তাৰ আগতে আমাৰ পতাকা উত্তোলন কাৰ্যসূচী হৈ গৈছিলে, সেইখিনি অৱশ্যে দেখুওৱা নহ'লে। আৰু এয়া চাওক, শাৰী শাৰীকৈ আমাৰ সকলো প্ৰশিক্ষাৰ্থী ধুনীয়াকৈ লৈ আছে আৰু এইফালে যোগ প্ৰদৰ্শন কৰি আছে। আৰু এয়া চাওক, সুন্দৰকৈ আমাৰ শিক্ষক প্ৰশিক্ষাৰ্থীসকলে যোগ প্ৰদৰ্শন কৰিছে আৰু প্ৰত্যেকে নিজৰ নিজৰ মুদ্ৰাত এয়া সূৰ্য প্ৰণাম কৰিছে, যোনটো সকলোৱে হয়তো জানে, তথাপিও আমাৰ ছাত্ৰ ছাত্ৰীসকলে কৰি দেখাইছে। আৰু ইয়াৰ পিছত তেওঁলোকে বিভিন্ন মুদ্ৰাসমূহ দেখুৱাব, সেইখিনি অৱশ্যে মই দেখুৱাই যাম, আপোনালোকে চাই যাব। আৰু প্ৰথমতেই আমাৰ ডায়েট উইক এনেধৰণে উদ্বোধন কৰা হৈছিলে। সঁচাই উদ্বোধনীখিনি চাই আমি সকলো আপ্লুত হ'লোঁ আৰু ইয়াৰ পৰা আমি হয়তো ভৱিষ্যতে ছাত্ৰ ছাত্ৰীসকলক কিছু জ্ঞান দিবলৈ সক্ষম হ'ম। এইখিনি অৱশ্যে আমাক দুসপ্তাহ আগৰ পৰাই শিকোৱা হৈছিলে আৰু এয়া চাওক, সুন্দৰকৈ আমাৰ ছাত্ৰ ছাত্ৰীসকলে পৰিৱেশন কৰি গৈছে। আপোনালোকেও উপভোগ কৰক আৰু কেনেকুৱা পালে কমেণ্ট কৰি নিশ্চয় জনাব। এয়া আমাৰ গোলাঘাট ডায়েটৰ আছিলে। এয়া চাওক, তেওঁলোকে নিজৰ নিজৰ ভংগীমাসমূহ প্ৰদৰ্শন কৰিছে, বিভিন্ন মুদ্ৰাসমূহ তেওঁলোকে দেখুৱাইছে সুন্দৰ প্ৰদৰ্শনেৰে। আৰু এয়া আছিলে আমাৰ যোগ প্ৰদৰ্শন আৰু তেওঁলোকে সুন্দৰভাৱে পৰিৱেশন কৰিলে। আমাৰ শিক্ষক প্ৰশিক্ষাৰ্থীসকল, শ্ৰদ্ধাৰ ছাৰ বাইদেউসকলেও সুন্দৰভাৱে উপভোগ কৰিলে আৰু তেওঁলোকেও যাতে এনেদৰে আৰু জীৱনত আগবাঢ়ি যায়, তাৰ বাবে আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আৰু আমাৰ ডায়েটখনো যাতে এনেদৰে আগবাঢ়ি যায়। এনেদৰে বিভিন্ন ক্ৰিয়াসমূহ চলি গৈছিলে আৰু উদ্বোধনী কৰি দিলে আমাৰ শ্ৰদ্ধাৰ অধ্যক্ষ মহোদয়ে। আৰু ইয়াৰ পিছত আমাৰ বিভিন্ন প্ৰতিযোগিতাসমূহ চলি গৈছিলে আৰু তাৰ মাজতে অতি আকৰ্ষণীয়ভাৱে আমাৰ ছাত্ৰ ছাত্ৰীসকলে প্ৰদৰ্শন কৰিছিলে এটি শুভাৰম্ভণি নৃত্য। আমাৰ প্ৰতিষ্ঠানৰ প্ৰবক্তাৰ দ্বাৰা আমাৰ ডায়েট উইকৰ শুভাৰম্ভণি কৰা হ'ল, তেওঁৰ দ্বাৰা শুভাৰম্ভণি ভাষণ ৰখা হ'ল। আৰু ইয়াৰ পিছতে আছিলে আমাৰ ডায়েট উইকৰ যোনটো মূল মন্ত্ৰ অৰ্থাৎ মটো, যোনটো আমাৰ মানস গৃহৰ দ্বাৰা নিৰ্বাচন কৰা হৈছিলে আৰু তাৰ উদ্দেশ্য বিশ্লেষণৰ বাবে আমাৰ গৃহৰ মূল প্ৰতিনিধিৰ দ্বাৰা ইয়াৰ বিশ্লেষণ কৰোৱা হ'ল। আৰু এয়া শুনক, আমাৰ মটটো আছিলে প্ৰেৰণা প্ৰয়াস প্ৰাপ্তি। আৰু এয়া বিশ্লেষণত আমাৰ শিখাবায়ে বিশ্লেষণত আছে। বিগত বৰ্ষলৈ এইবাৰ জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান চমুকৈ ডায়েটৰ বাকৰিত আয়োজন কৰা ডায়েট সপ্তাহৰ শুভাৰম্ভণিৰ বাবে এটি মটো বা মূল মন্ত্ৰ নিৰ্বাচন কৰা হৈছে। নিৰ্বাচিত মূল মন্ত্ৰটো হ'ল প্ৰেৰণা প্ৰয়াস প্ৰাপ্তি। এই মটটো ৫ নং মানাগৃহৰ পৰা প্ৰদান কৰা হৈছিল। ৫ নং মানাগৃহৰ হৈ শীৰ্ষক মটটো এনেদৰে বিশ্লেষণ কৰিব বিচাৰোঁ যে জীৱনৰ লক্ষ্য সফলতাৰ সীমান্তত থিয় কৰাবলৈ হ'লে প্ৰেৰণা তথা উৎসাহৰ প্ৰভাৱ সৰ্বপ্ৰথম। এই প্ৰেৰণা হয়তো বয়োজ্যেষ্ঠ, কনিষ্ঠ, বন্ধুৰ লগতে বাস্তৱমুখী পৰিঘটনাৰ পৰা পোৱা যায়। কিন্তু সেই প্ৰেৰণাই তেতিয়াহে জীৱনত প্ৰভাৱ পেলাব যেতিয়া নিজেই নিজৰ মনক পৰিচালিত কৰিব পাৰিব। এই প্ৰেৰণাই আমাক উৎসাহ যোগায় প্ৰয়াসৰ বাবে, অৰ্থাৎ কোনো ক্ষেত্ৰত সফলতা প্ৰাপ্তিৰ বাবে প্ৰয়োজন হয় পৰিশ্ৰম তথা প্ৰয়াসৰ। প্ৰেৰণাই প্ৰয়াসৰ বাবে শক্তি দিয়ে, যাৰ বাবে প্ৰাপ্তি হৈ পৰে সহজ। এই মতকে সাৰোগত কৰি আমি প্ৰত্যেকগৰাকী শিক্ষাৰ্থীতে সহৃদয়েৰে যোগদান কৰিবলৈও প্ৰেৰণা আহ্বান জনাইছোঁ। প্ৰতিগৰাকী শিক্ষক প্ৰশিক্ষাৰ্থী তথা খেলুৱৈলৈ অন্তৰৰ পৰা শুভকামনা জনালোঁ। ধন্যবাদ। আৰু ইয়াৰ মাজতে আছিলে আমাৰ শপত গ্ৰহণ অনুষ্ঠান। যিহেতু আমি একগোট হৈ আমি এসপ্তাহ আমি ক্ৰীড়া, সংস্কৃতি আৰু সাহিত্যৰ লগত জড়িত হৈ থাকিম। ইয়াত বহুতো নীতি নিয়ম থাকিব আৰু সেই নীতি নিয়মসমূহ নিষ্ঠাৰে পালন কৰি সকলোৱে একতাৰে আমাৰ ডায়েট উইকটো উদযাপন কৰিবৰ বাবে আমাৰ শপত গ্ৰহণ কাৰ্যসূচী চলি গ'ল। আৰু শপত গ্ৰহণ কাৰ্যসূচীৰ পিছতেই আমাৰ অতি আকৰ্ষণীয় সকলোকে আপ্লুত কৰা অনুষ্ঠান
নৃত্য পৰিৱেশন আৰু সেই নৃত্য পৰিৱেশনৰ বাবে আমাৰ অনুষ্ঠানৰে শিক্ষক প্ৰশিক্ষাৰ্থীসকলৰ বাবে এই নৃত্যৰ আয়োজন কৰা হৈছিলে আৰু এই নৃত্য সঁচাকৈ মনোমোহা কৰিছিলে। গোটেই ডাইৰেক্টৰ পৰিৱেশটোৱে সলনি কৰি দিছিলে আৰু এয়া চাওক আপোনালোকে নৃত্যটো উপভোগ কৰক। অসম আমাৰ ৰূপহী গুণৰ নাই শেষ।
অতি টঙালি কঁকালত বান্ধি লৈ উজালি উজালি অতীত সুৱদাই বোলা যাওঁ আগুৱাই ঢোলেটি কান্ধতে পেপাতি হাততে লৈ ৰাতিৰে ৰাতিটো অতি টঙালি ফুৰ বিহু মাৰি অতি টঙালি ফুৰ বিহু মাৰি অতি টঙালি গুচাই ধূলি বালি অতি টঙালি গছকতে মোৰে দুবৰি অতি টঙালি কঁকালত বান্ধি Sorry,